কেমেৰাটো লাগে আয়ো এইটো খোৱা বস্তু নহয় আৰু ৰাইডাৰ বুলি ক'লে আপোনালোকে জানে মোৰ এটা অলপ দুৰ্বলতা আছে আজি আহিছোঁ লেজাইলৈ হয় ডিব্ৰুগড় জিলাৰ একেবাৰে চেঁচা নদীৰ কাষে কাষে একেবাৰে এটা ভিতৰুৱা অঞ্চল হৈছে লেজাই বৰদৈ বাম আৰু লেজাইলৈ আহিছোঁ মানে কি আচলতে আমাৰ লেজাইখনৰ বিষয়ে অলপ আপোনালোকক কৈ দিওঁ আজি ছমাহৰ আগতে প্ৰায় ছমাহমানৰ আগতে এটা ভিডিঅ' আপোনালোকলৈ দিছিলোঁ মই বাই বাই লেজাই বুলি আচলতে কি জানেনে লেজাইখন হৈছে আমাৰ একেবাৰে পুৰণি গাঁও হয় আমাৰ ককা দেউতাহঁতৰ দিনৰ একেবাৰে পুৰণি গাঁও লেজাই চেঁচা নগাঁও গাঁওখনৰ নাম চেঁচা নগাঁও লেজাই আচলতে এটা বিশাল অঞ্চল আৰু এই চেঁচা নগাঁও গাঁওখনতে লেজাইৰে চেঁচা নগাঁও এইখন গাঁও আচলতে এতিয়া বহি আছোঁ ক'ত জানেনে এতিয়া মই বহি আছোঁ মোৰ একেবাৰে ককা দেউতাৰ দিনৰ একেবাৰে পুৰণি সম্পত্তিৰ মাটি ভেটিকণত হয় সৌৱাত যে অকণমান ওখকৈ দেখিছে যদি কেমেৰাত ভিজিবল হৈছে অলপকৈ যে ওখকৈ দেখিছে সৌ টুকুৰা আচলতে সৌ ওখ টুকুৰাটোৱে হৈছে আমাৰ ককা দেউতাৰ ভেটি আছিলে আচলতে ককা দেউতা আইতাৰ ঘৰৰ ভেটি আছিলে সেইটো আৰু আজি মানে আচলতে আহিবলগীয়া হ'ল কেলৈ আমাৰ এটা পৰিয়াল আচলতে আমাৰ লেজাইত এতিয়াও চেঁচা নগাঁৱত আছে আৰু সেই পৰিয়ালটো মানে কি আমাৰ ককা দেউতাৰ ভায়েক আমাৰ দৌতি হয় চ' দৌতি ঘৰত আচলতে আছিলে আজি এখন সকাম মানে কি সুধি নিশ্চয় আপোনালোকে জানে সুধি সকাম নতুন ল'ৰা কেঁচুৱা জন্ম হোৱাৰ সকাম চ' সুধি সকামখন খাবলৈ বুলিয়ে আহিলোঁ লেজাইলৈ চেঁচা নগাঁৱলৈ আৰু অলপ আগতে আচলতে অলপ আঁতৰত ঘৰ আমাৰ ককাহঁতৰ চ' মানে কি যথেষ্ট মনত পৰিলে এই জেগাডোখৰলৈ আচলতে কি জানে এতিয়া মই প্ৰায় 1 ঘণ্টামান সময় আহি মই ইয়াতে বহি আছিলোঁ আৰু পুৰণি কিছুমান কথা স্মৃতি ৰোমন্থন কৰি আছিলোঁ আচলতে কি জানে বহুত সৰুতে মই আচলতে ইয়ালৈ আহিছিলোঁ বহুত সৰুতে ইয়াৰ পৰা আচলতে কি দেউতা বিয়া পতাৰ আগতে দেউতাই যেতিয়া প্ৰথম ছাৰ্ভিচ কৰিছিলে চাকৰি লৈছিলে চৰকাৰী চাকৰি তেতিয়াই দেউতা ইয়াৰ পৰা ওলাই গৈছিলেগৈ আৰু পিছত আমাৰ ককা দেউতাকো ইয়াৰ পৰা লৈ গৈছিলে ডিব্ৰুগড় আমাৰ লেকাই ঠাকুৰ থানৰ ঘৰলৈ আৰু ইয়াত থকা মাটি ভেটি যিমানখিনি আছিলে এইটো ভেটিটো চাওক এইটো দেখিছে নহয় এই ওখডোখৰ হৈছে আমাৰ ককা দেউতাৰ আগৰ ককা দেউতা এটাৰ ঘৰৰ ভেটি আছিলে আচলতে চ' উঠি চাওঁ দিয়ক এবাৰ বহুত দিন উঠা নাই আৰু ইয়াত আচলতে বহুতখিনি মাটি সম্পত্তি আমাৰ আছিলে গম পায়নে প্ৰায় 24 বিঘা মাটি সম্পত্তিৰ অধিকাৰী আছিলে আমাৰ ককা আৰু দেখাইছোঁ আপোনালোকক ভেটিটোৰ এইফাললৈ আহি চাওক এই যিমান দেখিছে এইটো ছাইডৰ এই ধাননি পথাৰখন এই গোটেই পথাৰখন আচলতে আমাৰ ককা দেউতাৰ আছিলে ককা দেউতা আইতাৰ মানে দেউতাৰো ভাগত পৰিছিলেগৈ আৰু সেই হিচাপত আমিও এই মাটিডোখৰৰ মালিক বুলিয়ে ক'ব পাৰে কিন্তু আচলতে কি এই মাটিডোখৰ যিহেতু খুব বানপ্ৰৱণ এলেকা চেঁচা নদীৰ মোহনা অঞ্চল আচলতে এইটো দিহিং মুখৰ ওচৰতে চেঁচা নদীখন য'ত দিহিঙত পৰেগৈ চ' যথেষ্ট বানপ্ৰৱণ এলেকা আৰু বানপানীৰ কাৰণে আচলতে প্ৰায় খেতি ভাল নহয় বেয়া হৈ যায় আচলতে খেতি নষ্ট হয় আৰু যি বছৰ খেতি ভাল হয় সেই বছৰ হয় কি জানেনে এইফাললৈ ওচৰতে ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰমান দূৰলৈ আছে আপোনালোকে হয়তো নাম শুনিছে মেণ্ডেলা ৰিজাৰ্ভ সেই মেণ্ডেলা ৰিজাৰ্ভখনৰ পৰা অহা হাতীৰ জাকটোৱে যি বছৰ আচলতে খেতি ভাল হয় সেই বছৰ মেণ্ডেলা ৰিজাৰ্ভৰ পৰা অহা হাতীৰ জাকে ধান খাই তহিলং কৰে কিন্তু এই বছৰলৈ ইলেক্ট্ৰিক ফেন্সৰ এই বছৰ নহয় আচলতে আজি 2 বছৰমানৰ পৰা ইলেক্ট্ৰিক ফেন্সৰ ব্যৱস্থা কৰি হাতী সোমোৱাৰ মানে কি এইটো বন্ধ কৰা হ'ল বাটবোৰ চ' মানে এতিয়া অলপ ধান খেতি কৰিব পৰা হৈছে আৰু এই মাটিখিনি আমাৰ যিমানখিনি মাটি আছিলে গোটেই মাটিখিনি দি দিয়া হৈছিলে আমাৰ যিজন এতিয়া যাৰ ঘৰলৈ আচলতে আমি আহিছোঁ আমাৰ দৌতিহঁতৰ ঘৰলৈ দেউতাৰ দদায়েক আছিলে দেউতাৰ দদায়েক খুৰাক চ' দেউতাই খুৰাককে দি দিলে এই গোটেই মাটি সম্পত্তিখিনি আৰু আমি গুচি গ'লোগৈ একেবাৰে ইয়াৰ পৰা মানে কি সম্পত্তি একেবাৰে শেষ কৰি গুচি গ'লোগৈ ঠাকুৰ থানলৈ হ'লেও কিন্তু ইয়াত একঠা মাটি আমাৰ আছিলে চ' ইয়াত একঠা মাটি আছিলে মানে কি সেই একঠা মাটিটোত আমাৰ ককা দেউতা আৰু আইতাৰ মৰিশালিটো আছিলে অলপ আঁতৰত আপোনালোকক এটা ভিডিঅ' মই আগতে দি থৈ দিছোঁ আজিৰ পৰা প্ৰায় 6 মাহ 7 মাহ মানে হ'বৰ হ'ল বাই বাই লেজাই বুলি চ' সেই ভিডিঅ'টো আপোনালোকে চালে সম্পূৰ্ণভাৱে গম পাব যে এই গোটেই অঞ্চলটোৰ গোটেই হিষ্ট্ৰীটো আপোনালোকক মই কৈ থৈ দিছোঁ যিহওক বাৰু আৰু এই যে তাল গছজোপা দেখিছে এইজোপা তাল গছ হয়নে চিনি পাইছেনে এই তাল গছজোপা আচলতে কি জানেনে এই তাল গছজোপা ৰুইছিলে আমাৰ মায়ে হয় মা প্ৰথম যেতিয়া বিয়া হৈ এই গাঁওখনলৈ আহিছিল তেতিয়া মা যেতিয়া প্ৰথম বিয়া হৈ এই গাঁওখনলৈ আহিছিল মাৰ ঘৰ হৈছে লেঙেৰী 1 নং নাচনি বামুণবাৰী হৈ যাবগৈ লাগে ইয়াৰ পৰা লেজাইৰ পৰা কমেও 60 পৰা 70 কিলোমিটাৰমান দূৰ হ'ব আৰু মায়ে প্ৰথম দেউতাৰ লগত বিয়া হৈ আহিয়েই লেজাইলৈ যেতিয়া আহিছিলে তেতিয়া ৰুইছিলে এই তালজোপা
চাওক এতিয়া কিমান বিশাল হৈ গ'ল চাওক তালজোপা এজোপা বিশাল তাল গছ আৰু এই তাল গছজোপাই মানে আচলতে কি জানেনে আমাৰ এটা এই মাটিখিনি আৰু সম্পত্তিখিনি চিন হিচাপত এই তাল গছজোপাই এতিয়া বৰ্তমান আছেগৈ বাকী আৰু এখন সুন্দৰ বাৰী আছিলে ইয়াত আমাৰ ককা আইতাৰ এখন সুন্দৰ বাৰী আছিলে এই মাটিখিনিত কিন্তু এই বাৰীবোৰ আৰু মানুহ নোহোৱা হোৱাৰ পিছত কি হয় জানেই ৰখীয়া নোহোৱা হোৱাৰ পাছত যোনে তোনে আৰু খৰিৰ কাৰণে কাটি কুটি মানে ধ্বংস কৰি পেলালে বাৰীখন ককা দেউতাৰ বাৰীখন একেবাৰে শেষ হৈ গ'ল আৰু আমাৰ ককা দেউতা ধনীৰাম বৰুৱা আছিল ধনীৰাম বৰুৱা আচলতে এই চেঁচানগাঁও গাঁওখনৰ এজন চৰকাৰী গাঁওবুঢ়াও আছিল চ' আৰু কি ক'ব আৰু মনত পৰে মোৰ এটা অতীত আছিল সেই এটা অতীত আছিল যিটো মানে কি সোণালী অতীত বুলি ক'ব লাগিব একেবাৰে সৰু অৱস্থাত মানে কি ইয়াত থকা মই সৰু অৱস্থাত ইয়ালৈ অহা আৰু সেই বাল্যকালৰ এই স্মৃতি কিছুমান কঢ়িয়াই লৈ ফুৰোঁ মই এইফাললৈ আচলতে যেতিয়াই আহোঁ লেজাইলৈ আহিলে মই এইডোখৰ ঠাইলৈ আহোঁৱেই কি ক'ব আৰু পুৰণি দিনৰ স্মৃতি প্ৰত্যেক ভেটিটোতো এৰিব নোৱাৰি কিন্তু এৰিবলগীয়া হ'ল আচলতে ইয়াত এটা নতুনকৈ ৰাস্তা গৈছে চ' সেই ৰাস্তাটোৰ কাৰণে এই কাষে কাষে এটা বাট আছে ৰাস্তা আছে পুৰণা দিনৰ যিটো ৰাস্তা চ' এই ৰাস্তাটো এতিয়া বহল হ'ব সেইকাৰণে আমাৰ ইয়াত থকা যিকণ একঠা লাষ্ট মাটি আছে বুলি আপোনালোকক কৈছিলোঁ চ' সেই মাটি কথাও আচলতে এতিয়া বৰ্তমান নাই যাবগৈ আৰু গ'লগৈ চাওক ভাই ইমানখিনি মাটি সম্পত্তিৰ মালিক আছিল আমাৰ ককাই সময়ত 24 বিঘা মাটি কম মাটি নহয় নহয় দিয়কচোন এতিয়া বেলেগে খাই আছে আৰু ধান খেতি কৰি আছে এইবোৰ ধানবোৰ ইয়াত যিমান দেখিছে এইখিনি গোটেইখিনি মাটিত খোজকাঢ়ি আছোঁ যে এইখিনি এসময়ত আমাৰ মাটি আছিল ককা দেউতাৰ মাটি আছিল আৰু এইকেইটা মৰিশালীকেইটা মোৰ আগৰ সেইটো যিটো ভিডিঅ' কথা কৈছিলোঁ বাই বাই লেদাই বুলি আজি 7 মাহৰ আগৰ সেই ভিডিঅ'টোত এই মৰিশালী দুটাৰ পৰাই ফলককেইখন এৰুৱাই আচলতে লৈ গৈছিলোঁ এয়া ফলককেইখন নিশ্চয় দেখিছে ইয়াত এখন ফলক আছিল আৰু ইয়াত এখন ফলক আছিল নেম প্লেট আছিল চ' দুইখন নেম প্লেট ইয়াৰ পৰা এৰুৱাই আমি লৈ গৈছিলোঁ আৰু মানে কি লৈ গৈছিলোঁ মানে কি আৰু আপোনালোকক এটা ভিডিঅ'ত মই তাৰপিছত কৈছোঁৱেই দেখাইছোঁৱেই যে মই সেই নেম প্লেটকেইখন ঘৰত আমাৰ বাৰীত নতুনকৈ এটা মৈদাম সাজিলোঁ ককা আইতাৰ নামত আৰু তাত গৈ লগালোগৈ আৰু আপোনালোকক দেখাওঁ একেবাৰে এই বাটটোৰ কাষতেই এইফাললৈ আমাৰ ককা দেউতাহঁতৰ মাটি আৰু এইফাললৈ এইখন চেঁচা নদী চাওক এইখনেই চেঁচা নদী সেইখনেই চেঁচা নদী দেই আমাৰ ঠাকুৰথানৰ যিখন চেঁচা নদী আপোনালোকক বহুতকেইটা ভিডিঅ'ত মই দেখাই থৈ দিছোঁ সেইখন চেঁচা নদী এইটো অঞ্চললৈ আহি যথেষ্ট বহল হৈ পৰিছে আচলতে এটা ৰিভাৰ বেচিন বুলি কয় যে যিটো ৰিভাৰ বেচিন এৰিয়া চ' চেঁচা নদীৰ এইটো বেচিন এৰিয়া আৰু ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰমান নামনিলৈ গ'লেই পোৱা যায় দিহিং যথেষ্ট গৰম পৰিছে আজি কিন্তু ৰ'দ চোকা ৰ'দ দিছে ঘাম ওলাই গ'লহে কিন্তু ভাল লাগে এইডোখৰ ঠাইলৈ আহি একচুৱেলি বন্ধুসকল মানে কি জানে কিবা এটা মোৰ কি কওঁ আৰু নিশ্চয় আপোনালোকৰো তেনেকুৱা কিবা এটা ক্ৰাছ আছে অতীতৰ নিশ্চয় বুজি পাইছে কথাটো অতীতৰ এইডোখৰ ঠাইলৈ আহিয়ে মই মানে কি আহিলে মোৰ মনত পৰে ইয়াৰ বহুত মনত পৰে যি হওক বাৰু পুৰণা গাঁও পুৰণা স্মৃতি নে কি কয় সদায় সজীৱ কৰি ৰাখিব লাগে যেতিয়ালৈকে জীয়াই থাকোঁ আৰু তেতিয়ালৈকে পুৰণা দিনৰ স্মৃতিবোৰ সজীৱ কৰি ৰাখিব লাগিব নে কি কয় এইডোখৰ ঠাইলৈ আহিলে কিবা এটা মানে নষ্টালজিক হৈ পৰে একেবাৰে নষ্টালজিক হৈ পৰোঁ মানে আৰু আহিছোঁ যেতিয়া শেষ আৰু এটা বস্তু চাই যাওঁ মানে কি জানেনে আমাৰ ককা এটাৰ পানী খোৱা পুখুৰীটো চাই যাওঁ হয় ঘৰৰ ভেটি কাষতে আগৰ পুৰণা দিনৰ মানুহৰ কাষতে নদীখন আছে যদিও ঘৰৰ কাষতে এটা নিশ্চয় পুখুৰী আগৰ দিনৰ কথা জানেই টিউবৱেল নাছিল যিহেতু চ' ককা এটাৰ পানী খোৱা পুখুৰী আছিলে এইটো চাওক এই যে কলমৰে আৱৰি থোৱা দেখিছে এতিয়া সম্পূৰ্ণ কলমৰে আৱৰি থৈছে সেই দিন আছিলে আৰু সেইটো দিন আজিৰ পৰা প্ৰায় 40 বছৰৰ আগৰ কথা হয় 40 বছৰৰ আগৰ কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ আৰু প্ৰায় 30 বছৰৰ আগতে ককাক দেউতাই ইয়াৰ পৰা লৈ গৈছিল 30 বছৰৰ আগতে চ' 30 বছৰৰ পৰা এইখন বাৰীত আৰু এইটো ভেটিত মানে কি মানুহ কোনো থকা নাই হোৱা ভেটিৰ কাষতে এইটো পুখুৰী ভাল লাগে কিবা এটা সেই পুৰণা দিনৰ স্মৃতিবোৰ নে কি কয় আৰু ককা দেউতাৰ সম্পূৰ্ণ বাৰীখনৰ এই পিছফালৰ যিমানখিনি মুকলি ঠাই দেখিছে ইয়াত যথেষ্ট গছ গছনি ফল মূলৰ গছ নিশ্চয় এখন মানুহৰ ঘৰৰ বাৰীৰ কথা জানেই চ' বাৰীখনত একো নোহোৱা হৈ পৰিল যদিও এজোপা গছ কিন্তু আৰু এজোপা গছ আছে সেই তাল গছজোপাৰ বাদ দিও এইজোপা চাওক এইজোপা ভলুকা বাঁহজোপা আচলতে কি জানেনে ভলুকা বাঁহ আচলতে বৰ বেছি বিশেষ একো কামত নালাগে যে সেইকাৰণে হয়তো এই ভলুকা বাঁহজোপা আজিলৈকে টিকি আছে ইয়াত তিষ্ঠি আছে বাৰীৰ এচুকত আৰু এই ভলুকা বাঁহজোপাৰ ছাঁতে এতিয়া মই ৰৈ আছোঁ আৰু
পৰিৱেশটো আৰু বহুত দিনৰ পাছত পৰিৱেশটো আকৌ এবাৰ হৃদয়ংগম কৰি লৈছোঁ কাৰণ বেছি দিন নাথাকে আৰু এই বছৰ যোৱা বছৰে যাব বুলি ভাবিছিলোঁ কাৰণ এই ৰাস্তাটো যেতিয়া মই য'ত থিয় হৈ আছোঁ এতিয়া এইডোখৰ ঠাইৰ ওপৰে ৰাস্তাটো এনেকৈ পাৰ হৈ গৈছে গতিকে নতুন ৰাস্তাটো যেতিয়ালৈ হ'বগৈ খুব সম্ভৱ এই বছৰে মানে কাম শেষ হ'ব এই ঠাণ্ডা দিনতে কাম শেষ হ'ব গতিকে নাপাম আৰু যিহেতু আহিলোঁ যেতিয়া এবাৰ চাই গ'লোঁ ব'লক যথেষ্ট দীঘলীয়া কৰিলোঁ আপোনালোকক পুৰণা ভেটি দেখাবলৈ গৈ এতিয়া যাওঁ আৰু সকামৰ ঘৰলৈ সুধি সকামৰ ঘৰলৈ আৰু সুধিত এতিয়া নাম কীৰ্তন হৈ আছে ভকতে নাম কীৰ্তন কৰি আছে আৰু ভোজ বনি আছে তাত ভকতৰ ভোজ সাজু হৈ আছে বনাই আছে ৰান্ধনীয়ে আৰু যাওঁ এতিয়া ভোজটো খাম আৰু তাৰপাছত ঘূৰি যাম ঘৰলৈ যিহেতু নৈপৰীয়া গাঁও এই চেঁচা নগাঁওখন বাটৰ কাষে চাওক একেবাৰে বেতনি মানে একে ঠাহ খাই থকা বেতনি ঠাহ খাই আছে একেবাৰে বেত ভোজ বনি আছে ইয়াত ভকতৰ ভোজ ক'ত আছে মানুহজনী তাকে মই চাই ফুৰিছোঁ বিচাৰি ফুৰিছোঁ ক'ত গ'ল বোলো কোন হয় বাৰু আপুনি চিনি পাইছে নেকি নাই হোৱা ন টাইম কেইটা হ'ল তাই এথনিয়ে কৈছিলে মই বোলো ৰ আৰু 2:45 এদিনৰ কাৰণে তহঁতি বোলো টাইমটো মিছ কৰচোন বুলি কৈছে মোৰ সেইফালে যদি ছাগলীয়ে সোমাই যদি টকলা কৰি থৈ যায় তই টাইম নকয় টকলা দে এইফালে আজি সুধি তুমি না মাম খাবা দেই মাম খাবা আজি মাম খাবাতো মাম খাবা কি হ'ব মোৰ নাতি হয় ন ভতিজা কি লাগে অ কেমেৰাটো লাগে আইঅ এইটো খোৱা বস্তু নহয় এইটো খোৱা বস্তু নহয় আণ্টি লেখাই এই থাকোঁতে পপাই থাকোঁতে নাই আমাৰ ডিউটি হয় অঁ চব ভাতকেইটা খাই লওঁ চ' এতিয়া যাবলৈ ওলালোঁ বৰ্তমান লেজাইৰ পৰা আৰু আপোনালোকক অকণমান দেখাই দিছোঁ আমাৰ ককা দেউতাহঁতৰ লগৰ দেই ককা দেউতাৰ লগৰ ককা বুলিয়ে কৈছোঁ আৰু এওঁলোক চ' আমাৰ ককা দেউতাটো নাই দেউতাও নাই কিন্তু ককা দেউতাৰ দিনৰ মানুহবোৰ লগ পালে বহুত দিনৰ মূৰত ভাল লাগে নে কি কয় বহুত দিনৰ মূৰত লগ পায় একচুৱেলি হয়নে চ' কেতিয়াবা আমাৰ ঘৰত আচলতে 3 বছৰ মূৰত যেতিয়া নাম কীৰ্তনখন হয় বছৰেকীয়া নাম কীৰ্তন চ' আমাৰ ঘৰুৱা বছৰেকীয়া নাম কীৰ্তন কৰিবলৈ যেতিয়া ভকত আমি নিওঁ এই লেজাইৰ পৰাই নিওঁ এওঁলোকে গৈছে বহুবাৰ গৈছে হয়নে গৈছে চ' দিয়ক বাৰু এতিয়া বৰ্তমান ঘূৰি যাওঁ ঘৰলৈ আৰু সময় হ'ল এতিয়া 3:30 আবেলি 3:30 হ'ল অঁ কি চাইছে মইতো ককা দেউতাৰ কথা কৈছে অঁ ইয়াৰ ৰেকৰ্ডিং হৈ আছে পিছত এইবোৰ ওলাব পুনান্দৰ লগত ন এইবোৰ দিন আছিলে আৰু ঠিক আছে নহ'লে গৈ থাকোঁ দেই আকৌ লগ পাম কেতিয়াবা ৰেডি নে হ'ল
এ পি যা 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 কেতিয়াকে যাবি যাবি আৰু হা তৰা গ'লে যাম 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 অতি সোনকালে যাম দেই এতিয়া খালি এইটো ভোগালী দিন আহিছে আকৌ এতিয়া ভোগালী দিন আহিছে ন অঞ্জ ফোন নম্বৰটো লৈছে আছে ন তহঁতৰ ফোন নম্বৰ আছে লৰাই থয় ফোন মং মোৰ ল'ৰাটোৱে থয় হয় নি একদম সেই দেউতা থাকোঁতে নাম্বাৰটো দি দেচোন তাৰপৰা হেৰি যাম কেতিয়াবা ঠিক আছে গৈ থাকোঁ চলাই থাকোঁ আৰু এটা সৰু সৰুকৈ চ' লেজাইৰ পৰা আহি থাকোঁতে এতিয়া বাটতে লগ পাইছোঁ এজন ৰাইডাৰ আৰু ৰাইডাৰ বুলি ক'লে আপোনালোকে জানে মোৰ এটা অলপ দুৰ্বলতা আছে চ' দেখি পালোঁ গতিকে অলপমান কথা পাতিবলৈ নামটো কৈ দিব এবাৰ ৰমেশ চেতিয়া ৰমেশ চেতিয়া ঘৰ শদিয়া শদিয়া কোন জেগা শদিয়া চপাখোৱা অঁ মই সোণপুৰালৈকে গৈছোঁ সোণপুৰা দেউৰী গাঁৱত মোৰ বন্ধু এজনৰ ঘৰ হয় নেকি অঁ পুতুল দেউৰী বুলি কয় শদিয়া যাওঁ গ'লে সোমাব তেন্তে শদিয়া গ'লে ন ঠিক আছে কানেকশ্যন হ'ল যেতিয়া নিশ্চয় যাম আৰ চেতিয়া ন চেতিয়া তো আৰ চেতিয়া আৰু মোৰ ট্ৰেভেল উইথ নিতুল অসমীয়া হয় চ' নেক্সট ৰাইড কেতিয়াবা নিশ্চয় লগ লগতে কৰিম ন হয় ঠিক আছে মই হেৰি কৰিম এতিয়া কোনফালে এতিয়া মই শদিয়া হাইৱে এইফালে সেইটো ডাইৰেক্ট চুই নিদিব দেই বেট গৰম আছে বহুত গৰম আছে এইফালে যাবগৈ লাগিছিলে অঁ এইফালৰ পৰা যাম এইটো আছে তাকে ঘৰত এটা ফোন হ'ব মেডিকেল দৰৱ এটা লৈ যাবলৈ কৈছিলে আচ্ছা 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 ঠিক আছে তেনেহ'লে অঁ ঠিক আছে অঁ ইয়াত দিন বাইক অঁ বঢ়িয়া লগ পাম তেনেহ'লে নিশ্চয় অঁ